মাননীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন বিষয়া আপোনাক কৈছো, এই যে লাখে লাখে মানুহ কৰ্তন কৰাৰ যেটো ষড়যন্ত্ৰ ৰচনা কৰিছে, যদি সঁচাকে লাখে লাখে মানুহ কৰ্তন হয় কথা কিন্তু বিষম হ'ব। সংখ্যালঘু ছাত্ৰ ইউনিয়ন হাত আপতি কিন্তু বহি নাথাকে। এই সংগ্ৰাম কিন্তু নিশ্চিতভাৱে মোকাবিলা কৰিব লাগিব। আইনৰ কাঠগড়াত থিয় হ'ব লাগিব আৰু সংগ্ৰামৰ মোকাবিলা আপোনালোকে কৰিব লাগিব। বিৰোধী দলৰ নেতাসকলকো কৈছো, গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়াও সময় আছে, প্ৰবল প্ৰতিবাদ কৰক। গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়াও কৈছো, আপোনাক স্পষ্টভাৱে কৈছো, ইয়াৰ অন্যায় প্ৰতিবাদ কৰক। সংখ্যালঘুৰ ওপৰত কৰি থকা অত্যাচাৰৰ প্ৰতিবাদ কৰক। আমি আমছুৱে স্পষ্টভাৱে কৈছো, নিৰ্বাচন আয়োগক ইয়াৰ স্থিতি স্পষ্ট কৰক। নিৰ্বাচন আয়োগৰ মুখ্য বিষয়া ডাঙৰীয়া, ব্যৱস্থা গ্ৰহণ কৰক। যি 3জন ব্যক্তি তাতে সোমাইছিলে বা 4জন ব্যক্তি কাৰ ছত্ৰছায়াত সোমাইছিলে, এওঁলোকক গ্ৰেপ্তাৰ কৰক, আইনী ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে কিন্তু আপোনালোকৰ নিৰপেক্ষতাৰ যি চিন, প্ৰশ্নবোধক চিন আহিব। আপোনালোক যে নিৰপেক্ষ নহয়, আপোনালোকে বিজেপিৰ হাতিয়াৰ হিচাপে কাম কৰি আছে, বিজেপিৰ শ্ৰুতলভী মতে যে আপোনালোকে কাম কৰি আছে, বিজেপিক যে ক্ষমতা দখল কৰি দিয়াৰ আপোনালোকে ষড়যন্ত্ৰ ৰচনা কৰিছে, ইয়াতকৈ আৰু কি ডাঙৰ প্ৰমাণ লাগে আপোনালোকৰ? নিৰ্বাচন আয়োগ মনে মনে আছে। নীলাজৰ দৰে আমাৰ বিৰোধী দলৰ নেতাসকলো নিমাত হৈ আছে। মানে সংখ্যালঘুক অত্যাচাৰ কৰিলে কাৰো গাত নালাগে, মাইনৰিটি মানুহসকলক অত্যাচাৰ কৰিলে কাৰো গাত নালাগে, মুছলমানসকলক অত্যাচাৰ কৰিলে কাৰো গাত নালাগে। মই সকলোকে কৈছো, সকলো মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলক কৈছো, আমি আমছুৰ ফালৰ পৰা কৈছো, সকলো মুছলমান সম্প্ৰদায়ক এতিয়াও সময় আছে, একত্ৰিতভাৱে এই অন্যায় প্ৰতিবাদ কৰক। গৰিয়া, মিয়া, চৰুৱা, পমুৱা এইবিলাক কৰি কৰি আমাক ভাগ কৰি আমাক নিশেষ কৰিব বিচাৰি আছে। আমাক ৰাষ্ট্ৰহীন নাগৰিক কৰিব বিচৰা এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। আজি নগৰবাহীৰ নিচিনা জাগাত, মংগলদৈৰ নগৰবাহীৰ নিচিনা জাগাত ৰেণ্ডমলি নোটিছ চাৰ্ভ কৰা হৈ আছে। অসমৰ বিভিন্ন জাগাত য'তে মুছলমান ব্যক্তি আছে তাতে ৰেণ্ডমলি নোটিছ চাৰ্ভ কৰা হৈ আছে। ভিএলঅ'সকলক প্ৰেছাৰ ক্ৰিয়েট কৰা হৈ আছে। ৰাজনৈতিক হাতৰা নহয় কি বুলি ক'ম আমি? অসমৰ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে বিজেপিৰ শ্ৰুতলিপি মতে যে কাম কৰি আছে, ইয়াতকৈ আৰু কি ডাঙৰ প্ৰমাণ লাগে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াতকৈ আৰু ডাঙৰ কি প্ৰমাণ লাগে? যে আপোনালোকৰ দল কৰ্মী বিষয়াসকলে যে উঠি পৰি লাগিছে, নিৰ্বাচন আয়োগক যে আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰিছে, আপোনালোকে যে প্ৰেছাৰ ক্ৰিয়েট কৰি আছে, ইয়াতকৈ কি ডাঙৰ প্ৰমাণ লাগে? আৰু নিৰ্বাচন আয়োগক আমি স্পষ্টভাৱে আহ্বান জনাইছো, এয়া কিন্তু সহ্য কৰা নহ'ব। আইনৰ কাঠগড়াত থিয় হ'বলৈ হ'লে আপোনালোকে হ'ব লাগিব। নিৰ্বাচনৰ লগত জড়িত থকা, নিৰ্বাচন আয়োগৰ লগত জড়িত থকা প্ৰতিজন বিষয়ববীয়াই কিন্তু আইনৰ কাঠগড়াত থিয় হ'ব লাগিব। এই ৰাজনৈতিক নেতাসকলে আপোনালোকৰ লগত বিপদৰ সময়ত নাথাকে। জেলত যাবলগীয়া হ'লে আপোনালোকেই যাব লাগিব, প্ৰশ্নৰ জবাব দিবলগীয়া হ'লে আপোনালোকেই দিব লাগিব। তাৰ কাৰণে নিৰ্বাচন আয়োগ ডাঙৰীয়াক আহ্বান জনাইছো, গোয়েল ডাঙৰীয়াক আহ্বান জনাইছো, এতিয়াও সময় আছে, নিৰপেক্ষ হওক। প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে এটা বন্ধ কৰক। অন্যথাই গণ আন্দোলনৰ মুখামুখি হ'ব লাগিব, অন্যথাই আইনৰ কাঠগড়াত থিয় হ'ব লাগিব। এই কথাবিলাক স্পষ্ট আৰু স্পষ্টকৈ আমি আপোনালোকক জনালো।